সকলোকে নমস্কাৰ জনাইছোঁ পুনৰবাৰ এটি আকৌ নতুন ভিডিঅ'ৰে। আৰু এয়া দেখিছেনে মানিমুনি তুলি থকা বৰ্মা আৰু মই গৈছিলোঁ সন্মুখতে থকা পথাৰখনলৈ বুলি। আজি ভাবিছোঁ কিছুমান থলুৱা খাদ্য ৰেচিপি দিম বুলি, সেইকাৰণে আগদিনাই গৈ বৰ্মা আৰু মই পথাৰৰ পৰা এসোপামান মানিমুনি তুলি আনিলোঁ। আমাৰ বাৰীতো পোৱা যায় কিন্তু কম পৰিমাণৰ পোৱা যায়, সেইখিনি দি নহ'ব, সেইকাৰণে আকৌ বেছি সৰহ কৰি তুলি আনিলোঁ। আৰু আনি পিছদিনা পুৱাই মায়েও বাচিলে ময়ো বাচিলোঁ। আৰু মানিমুনিৰ পাতটো বোলে ৰাতিপুৱা যদি আপুনি খালী পেটত ইয়াৰ ৰসটো উলিয়াই গৰম পানীৰ লগত খায় তেতিয়া গেছৰ কাৰণে বহুত ভাল হয়। ময়ো নিশ্চয়কৈ খাম বাৰু, থৈ দিছোঁ ৰৈছে অকণমান। আৰু মায়ে আনিব দিলে কেইটামান ভেদাইলতাৰ পাত, আমাৰ আৰু কেইটামান পাত লৈ আহিলোঁ। আৰু দেখিছেনে চাংখন গোটেই ভেদাইলতাৰ পাতেৰে ভৰি পৰিছে। গোটেই পাতখিনি ধুই লৈ ইয়াৰে পেষ্টটো বনাই ল'লোঁ। আৰু এইফালে মায়ে বনোৱা আৰম্ভ কৰি দিছে। তেলখিনিত প্ৰথমতে তেজপাত, জ্বলা, পিঁয়াজ দি লৈছে, তাৰপিছত আদা নহৰুৰ পেষ্ট দিছে, হালধি দিছে, আৰু বাকীখিনি আপোনালোকে ভিডিঅ'টোত দেখাই পাব। আৰু ৰেচিপিটো জানিবলৈ হ'লে শেষলৈকে ভিডিঅ'টো চাব। মই আৰু কৈ নাথাকোঁ, ইয়াতে গোটেইখিনি দেখুৱাই হৈছে।